মই এখন হোটেলত গৈছিলোঁ য'ত কাঁহৰ কাঁহীত পৰঠা দিয়ে। বলকচোন চাওঁ সেই হোটেলখন। হোটেলখন আছে হাজো ৰোডত। আপুনি গৈ পেলাই হাজোৰ ফালে গ'লে পাব চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট নামৰ সেই হোটেলখন। বলকচোন চাওঁ। চাওকচোন কি ধুনীয়াকৈ দিছে কাঁহৰ কাঁহীত পৰঠা। মই পৰঠা খাই দিলোঁ, এতিয়া আপোনালোকেও খাব আহিব ইয়াতে। বৰ ধুনীয়া বনায় আৰু পূৰা অসমীয়া, কোনো ভেজাল নাই ইয়াত। এতিয়া মই কেছ কাউণ্টাৰৰ ফালে যাওঁ, পইচাখিনি দিওঁ। পৰঠাৰ দুজনৰ 60 টকা হৈছে, 60 টকা এতিয়া মই দি দিওঁ আৰু আপোনালোকক হোটেলখনৰ নাম দেখুৱাম। বলক। এই হোটেলখনৰ নাম চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট। আপোনালোকে আহিব, মই আহিলোঁ। আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।